নমস্কাৰ ধৃতি's ডায়েৰী আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। গুড মৰ্ণিং বন্ধু বান্ধৱীসকল, আজি আকৌ এটা নতুন দিনৰ আৰম্ভণি। আমি দুয়ো এতিয়া ঘোঁৰাত উঠি এনেকৈ গৈ আছোঁ। আজি আমি পেহেলগাম ঘূৰিম, মিনি ছুইজাৰলেণ্ড যাম আৰু 6টা পইণ্ট আছে তাতো যাম। তো এনেকৈ অলপ ভিডিঅ' বনাব দিগদাৰ হয় কাৰণ মোবাইলটো অলপ লৈ থাকে সেইকাৰণে। তো আজিৰ দিনটোত আমাৰ এয়া জাৰ্ণি ষ্টাৰ্ট হ'ল। এই ঘোঁৰা আমি নিজেই ঠিক কৰি লৈছোঁ কাৰণ যোৱাকালি গধূলি আমি 2-3জনৰ লগত কথা পাতি পিছত যিজনৰ তাত অলপ কমত হ'ল সেইটো ফাইনেল কৰিলোঁ। ঘোঁৰা এটাৰ নাম বাদল, এটাৰ নাম ৰাজু। চাওকচোন আপোনালোকেও কিমান ধুনীয়া, দুয়োফালে গছ গছনি, পাহাৰীয়া অঞ্চল, মাজেৰে এইটো ৰাস্তা। আমি এনেকৈ গৈ আছোঁ, চব যেন কাল্পনিক এনেকুৱা লাগিছে। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, লগতে কেনে লাগিল ভিডিঅ' নিশ্চয়কৈ জনাব। এইবিলাক অখৰোটৰ গছ। ৰাস্তা ইয়াতে আপুনি নিজে কোনো পধ্যে খোজকাঢ়ি যাব নোৱাৰে, ঘোঁৰাৰ বাহিৰে বেলেগ উপায় নাই কাৰণ আমাৰ যিহেতু অভ্যাস নাই, আমি এনেকুৱা ৰাস্তাত যাব নোৱাৰিম। এতিয়াও কাষত নিজৰা বৈ আছে, মাজে মাজে ৰাস্তা। हाँ ये मालूम है। और डूब जाओगे देवदार, हाँ हाउस बोर्ड उसी से बनता है, देवदार से। देवदार 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 পাইন গছ শ্বিলঙত যি আছে পাইনৰ, মেঘালয় ফালে। जो पेड़ ना वो सूखा, इसको बोलते हैं देवदार सब। हाँ हाँ নিজৰে বহুত ধুনীয়া ফিল দিছে। ৰজা মহাৰজাত ঘোঁৰাত উঠি যায়, অলপ কষ্টকৰ বাৰু। পিছত আৰু দেখাই আছোঁ আপোনালোকক। এতিয়া দুখন হাতেৰে ধৰি যাব লাগিব, ৰাস্তা বেয়া যিহেতু। ছেফটিও ইম্পৰ্টেণ্ট হয়, নিজে নিজৰ ছেফটিটো চাব লাগিব। আপোনালোকৰ লগত পিছত কথা কৈ আছোঁ দিয়ক। आने के टाइम वहाँ से आ जाओ। खाना खा के ही आ गया ना। क्या नाम है इस पॉइंट का? कनीमर्ग। कनीमर्ग। हाँ, दवा ये कश्मीरी लोग हिलोक कनी बोलते हैं, कनी बोली कई हिलोक। তো আমি একদম ৰাতিপুৱাই আহি গৈছোঁ, এতিয়া 8টামান বাজিছে। এতিয়া আহিলে 2টা প্লাছ পইণ্ট থাকে। এটা হ'ল ৰ'দটো আপোনালোকে কমকৈ পাব আৰু নেক্সটটো হৈছে আপোনালোকে বেছি ঠাই এক্সপ্ল'ৰ কৰিব পাৰিব। যেতিয়া বেছি ভিৰ হ'ব আপোনালোকৰ তেতিয়া মানে বেছি টাইম পইণ্টবিলাকত নাৰাখে, মানে ঘোঁৰাৱালাবিলাকৰো জল্দি থাকে। যদি ফাৰ্ষ্টত হয় তেতিয়া ইহঁতে লাহে ধীৰে দেখাই নিয়ে আৰু পইণ্টবিলাক। আৰু এইটো এটা নেক্সট পইণ্ট, এইটো ৱাটাৰফল। ইয়াতে আপোনালোকক অলপ টাইম ৰখাব, ইয়াতে মেগী বা চাহ কফি কোনোবাই খাব বিচাৰিলে ওচৰতে দোকান আছে, তাত খাই ল'ব পাৰিব আৰু ইয়াৰে নিজৰাৰ আনন্দ লওক। अठारह साल हो गए हैं चलते चलते। हाँ इसको सब कोना कोना पता है कहाँ जाना है कहाँ आना है। हाँ हाँ, यहाँ से रास्ता खराब होगा ना थोड़ा, वहाँ से बिल्कुल नहीं जाएगा। यहाँ से रास्ता ठीक होगा वहीं से जाएगा। हाँ ঘোঁৰাৰ পৰা আমি মানুহে এটা বস্তু শিকিব লগা আছে, যোনটো ডাঙৰ ঘোঁৰা সি সদায় আগতে যাব আৰু সৰুকেইটা তাৰ একদম ঠিক পিছে পিছে যাব। আৰু ঘোঁৰাৰ নিজৰ ভাই বহেনৰ লগত কেতিয়াও কাজিয়া নকৰে। ইহঁতে যদি বেলেগ ঘোঁৰা আহি পেলাই লাগে তেতিয়াহে কাজিয়া লাগিব পাৰে, কিন্তু নিজৰ মাজত ইহঁতে কেতিয়াও কাজিয়া নালাগে।
এইবিলাক ঠাইত এটা ভাল লাগে কি চাওক কেতিয়াবা চবৰে মন বেয়া লাগে তো মাইণ্ড ৰিফ্ৰেছমেণ্টৰ কাৰণে ফুৰিব যায় বা কিবা কৰে তো এইবিলাক ঠাইত আহি সেই মানে অকলে বহি থাকিলেও মানে একো বেয়া নালাগে কোনো ধৰণৰ ইয়াৰে চিনাৰীবিলাক চাই থাকিয়ে সময়বোৰ পাৰ কৰিব পাৰি তো ইয়াৰে মানুহবিলাকে সেইটো ভালে আৰু যাৰ যেতিয়া ইচ্ছা তাতে আহি বহি থাকিব পাৰে এতিয়া আমিহে আহিব লাগিলে সুদূৰ অসমৰ পৰা আহিব লাগিব নহয় জানো এট লাষ্ট ৰুই ভিডিঅ' বনালে কিবা কয় লাজ মান কাটি কৰি তো চাওক মই এনেকৈ উঠি আহি আছোঁ পিছফালে তো বন্ধু বান্ধৱীসকল আমি এতিয়া এটা ফেমাছ পইণ্টলৈকে গৈ আছোঁ সেই পইণ্টটোত আমি কিছুমান স্মৃতি দেখিবলৈ পাম তো সেইবোৰ স্মৃতি হৈছে মুন্নিৰ এতিয়া মুন্নি কোন মুন্নিক চিনি পায় নে নাপায় সেইটো চাবলৈকে আপোনালোকে ভিডিঅ'টো চাই থাকিব লাগিব তেন্তে বোলক মোৰ লগত তো ইয়াতে আমি অলপ টাইম ৰখিলোঁ ঘোঁৰা দুটাই অকণমান ৰেষ্ট পালে লগতে আমি ফটোকেইখনমানো উঠি ল'লোঁ এই চেগতে তো আমি এতিয়া যিটো পইণ্টত যাম এই নেক্সট পইণ্টটোত আপোনালোকে ছাগলী পাৰ চৰাই আৰু শহাপহুৰ সৈতে ইচ্ছা কৰিলে ফটো উঠিব পাৰিব তো নেক্সট পইণ্টটো কি বুলি বিখ্যাত মুন্নি পইণ্ট हाँ जूता है हाँ आजकल तो ये प्लास्टिक वाला हाँ जूता आ गया आज तो एक से एक जूता है हाँ আগৰ দিনত যেতিয়া মানে জোতা নাছিল তেতিয়া বোলে মানে গছৰ ছালৰ সিহঁতে জোতা বনাই লৈছিল ভৰিৰ তলত পিন্ধি লৈছিল বৰফৰ পৰা বাচিবৰ কাৰণে আৰু এতিয়া এইফালে আমি মুন্নিৰ ঘৰ পাম এইটো বজৰংগী ভাইজানৰ য'ত মুন্নিৰ ঘৰ দেখাইছিল এইটো মুন্নিৰ ঘৰ আৰু ইয়াৰ পৰা মুন্নি দৌৰি দৌৰি এনেকৈ গৈছিল এইখনে পাহাৰ আছিল এইখন য'ত মুন্নি লাষ্ট চিনটো আছিল দৌৰি দৌৰি আহিছিল মুন্নিয়ে এতিয়া জানিলেনে মুন্নি কোন হয় তো পেহেলগ্ৰামখন গাঁও টাইপৰ এৰিয়া ইয়াৰে গাঁৱৰ যিবোৰ কাশ্মীৰী লোকেল ঘৰ এইবিলাক এনেকুৱা ছিষ্টেমৰ বনায় য'ত ওপৰত শিল আৰু মাটিৰে প্ৰলেপ কৰি দিয়ে যাতে বৰফে ভাঙিব নোৱাৰে ঘৰটো আৰু বাকী ছাইডৰ ফালে এনেকৈ কাঠ থাকে সেইটো মুন্নিৰ ঘৰ ইয়াৰ পৰা মুন্নি এনেকৈ দৌৰি গৈছিল শ্বুটিং কৰিছিল সেইটো টাইমত এইবিলাক নাছিল এইবিলাক গুচাই দিছিল মানে এই বেৰবিলাক আৰু এই বেৰবিলাক এইবিলাক গুচাই দিছিল শ্বুটিঙৰ টাইমত মানে খোলা ৰাখিছিল পুৰা খোলা ময়দান টাইপ আৰু সেইকাৰণে আৰু অলপতো ভিজুৱেল ইফেক্ট কিবা কিবি দিয়ে বেছি এট্ৰেক্টিভ হ'ব পাৰে এইবিলাক গাঁৱৰ লোকেল এইবিলাক ঘৰ কাঠৰ বনাই চাইডত শিল আৰু এনেকৈ বনাই কিনে ওপৰত গছ বাই বাই বন্ধু বান্ধৱীসকল আজিৰ এই ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে ইয়াৰে নেক্সট পাৰ্টটো আপোনালোকৰ মাজলৈ লৈ আহিম যদি ভিডিঅ'টি চাই ভাল পালে তেন্তে লাইক কমেণ্ট আৰু ভিডিঅ'টি শ্বেয়াৰ কৰি দিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব জয় ভাৰত জয় আই অসম ধন্যবাদ